नैरोजा नैजिबा मायथाइनि बिटिसि बिसायख'थियाव बिपिएफआ हारसिङैनो बिसायख'थि गेलेगोन। বিটিসি নির্বাচনত আহি আছে খুব সম্ভব আমি এপ্রিল মাহতে হওয়ার সম্ভাবনাটো বেশি দেখিবলৈ পাইছো আমি যেন বিপিএফ হিসাবে অকলে খেলিব বিটিসি নির্বাচনত। फैगौ बिटिसि बिसायख'थियाव बिपिएफआ क'क्राझाराव 12था बियाबनि गेजेराव मोनजिसे बियाबाव देरहानाया रोखा। क'क्राझारत 12টা সমষ্টি আছে क'क्राझार डिस्ट्रिक्ट हिसाबै 12টাত আমি 11টা সমষ্টিত আমি জিকিম 11টা। 13 नभेम्बराव जानो गोनां सिडली बिसायख'थियाव बिपिएफआ देरहागोना रोखा। আৰু যেটো আমাৰ হিসাব प्रत्येकटा সমষ্টি ওয়াইজত আমি যেটো হিসাব কৰিছো আমি 80,000ৰ ওপৰত ভোট পাই আছে। আমাৰ ইয়াত বিটিসি সমষ্টি 5টা পৰিছে সালাখাটি কাজলগাঁও নিশ্চিমা 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং। এই 5টা সমষ্টিৰ ভিতৰত অকল 14 নম্বৰ চিৰাঙৰহে আমাৰ এমচিএলএ নাই। এই 4জন এমচিএলএ থকা ক্ষেত্ৰত আমি এই উপ নিৰ্বাচনত আমি কেনেকৈ হাৰিম। बेफोर बाथ्राखौनो बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया बुंदों। बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया खौरांगिरिनि सिगाङाव बुंबावदोंदि मोनबा बियाबनि गेजेराव 14 नं चिरां दुवार बियाबाल' बिपिएफनिफ्राय एमसिएलए गैया। फैगौ उफ्रा बिसायख'थियाव बिपिएफनिफ्राय 4 एमसिएलए थानानै अब्ला बिपिएफ दोलोआ माबोरैहाय जेननो होननानै खौरांगिरिनि सिगाङाव हाग्रामा महिलारिया फोरमायदों। बिथां हाग्रामा महिलारिया बुंनाय बायदिब्ला फैगौ बिटिसि बिसायख'थियाव बिपिएफआ हारसिंनो बिसायख'थि गेलेनानै देरहासार जागोन आरो बिटिसिआव बिपिएफ दोलोआनो सरकार दागोना रोखा होननानै गोख्रों रावजों फोरमायदों बिथां हाग्रामा महिलारिया। নির্বাচন হবলৈ গৈ আছে বাই ইলেকশন যেটো হবলৈ গৈ আছে সিডলি সমষ্টিত 13 তাৰিখ নৱেম্বৰত হ'ব। ইয়াত আমি স্পষ্ট কৈছোঁ যোৱাকালিও আমাৰ বিপিএফ দলে অকলে খেলিব কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি উপ নিৰ্বাচনটো ইলেকশ্যন খেলিব আৰু যেটো আমাৰ হিসাব প্ৰত্যেকটা সমষ্টি ওয়াইজত আমি যেটো হিসাব কৰিছোঁ আমি 80,000ৰ ওপৰত ভোট পাই আছে। আমাৰ ইয়াত বিটিসি সমষ্টি 5টা পৰিছে সালাখাটি কাজলগাঁও নিশ্চিমা 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং। এই 5টা সমষ্টিৰ ভিতৰত অকল 14 নম্বৰ চিৰাঙৰহে আমাৰ এমচিএলএ নাই। এই 4জন এমচিএলএ থকা ক্ষেত্ৰত আমি এই উপ নিৰ্বাচনত আমি কেনেকৈ হাৰিম। যোৱা এমপি ইলেকশ্যনৰ যেটো ৰিজাল্ট এই 5টা সমষ্টিত আমি জিকিছোঁ বাছ। বিটিসি নির্বাচনত আহি আছে খুব সম্ভব আমি এপ্রিল মাহতে হওয়ার সম্ভাবনাটো বেশি দেখিবলৈ পাইছো আমি যেন বিপিএফ হিসাবে অকলে খেলিব বিটিসি নির্বাচনত এপ্রিল মাহত যেটো হ'ব কাৰো লগত মিত্ৰতা নহয় মুঠতে আমি আজিৰ দিনত 25টাৰ তলত বিপিএফ দলে নাপায় 25ৰ ওপৰত সবচেয়ে কম হ'লেও 25টা 25 আপোনালোকে চাওক এই গুমা সমষ্টিটো 100% আমি জিকি আছোঁ। জমদুৱাৰ সমষ্টি আমি জিকি আছোঁ চৰাইবিল সমষ্টি আমি জিকি আছোঁ। এইবাৰ কচুগাঁৱত জিকিব। কোকৰাঝাৰত 12টা সমষ্টি আছে কোকৰাঝাৰ ডিস্ট্ৰিক্ট হিচাপে 12টাত আমি 11টা সমষ্টিত আমি জিকিম 11টা। 12টা সমষ্টিৰ ভিতৰত 11টা আমি জিকিমে বাই চান্স একটা হাৰিব পাৰে চান্স আছে। সেইকাৰণে মই কাৰেক্ট কিবাটো হ'ল 11টা 12টা সমষ্টিৰ ভিতৰত 11টা। প্ৰমোদ বৰা এটা কথা কৈছে যে হাগ্ৰামা মহিলাৰী এটা এতিয়া অস্ত যোৱা সূৰ্য এই বিষয়ে কি ক'ব মানে সূৰ্য মাৰ যাওয়া বেলি বুলি কৈছে এইবিলাক মই বুজি নাপায়। প্ৰমোদ বৰাই কি কয় নকয় এইবিলাক বুজি নাপায়। মুঠতে এইবাৰ বিপিএফ দলৰ অভিযানটো প্ৰমোদ বৰাও হাতাও বিটিসি বাচাও কিছুমান শব্দ মই বুজি নাপায়। আপোনালোকে যেটো সুধিছে মই বুজি পাওঁ নাই এইটো বুজিলে এনসার দিলে হয়। মই বিটিসি নতুনকৈ যিবিলাক এপইণ্টমেণ্ট দিয়া হৈছে
পশ্চিমবংগৰ পৰা 22গৰাকী এপইণ্টমেণ্ট পোৱা বুলি কথা এটা উঠিছে জইন কৰিব নাই সেইটো পশ্চিমবংগৰ পৰা পায় না কি পায় সেইটো আমাৰ পাৱাৰত নাই আমি একো ক'ব নোৱাৰে এতিয়া আমি ক'লেও এইবিলাক নচলিব 5 মাহ ধৈৰ্য থাকক 5-6 মাহ ইয়াৰ পিছত কি কৰিব লাগে আমি কৰিম। থেংক ইউ